আচ্ছা, এইখন মন্দিৰৰ যে এনেকৈ অতি ধুনীয়াকৈ আয়োজক কমিটি যে পূজা আৰু লগতে তিনিদিনীয়া কাৰ্যসূচীৰে যে মেলাৰ আয়োজন কৰিছে, এই আয়োজক কমিটিক কি জনাব বা ধন্যবাদ জ্ঞাপন কৰিবনে আপুনি? না, ইয়াত যিটো কমিটি আছে এই কমিটিৰ স্পেচিয়েলি এই ঢেলখোৱা মন্দিৰ সংলগ্ন যিখন গাঁও আছে দাওভাঙি বুলি কয়, সেই দাওভাঙিৰ মানুহবিলাকে বহুত যত্ন প্ৰচেষ্টা কৰি কালেকশ্যন আদি কৰি তেওঁলোকে ইয়াত মানে পূজা কৰে। আৰু এনেকেই বহুত মানুহ এনেও ইয়াত ডনেশ্যন দিয়ে আৰু সেই ডনেশ্যনৰ ওপৰত ভিত্তি কৰিয়ে এই ঢেলখোৱা মন্দিৰৰ পূজা হয়। আচ্ছা, এইখন মন্দিৰত এনেকৈ প্ৰতি বছৰে উদযাপন কৰা হয় নেকি? যে ইয়াত প্ৰতি বছৰে শিৱ চতুৰ্দশীত পূজা হয় আৰু তাৰ উপলক্ষে ইয়াত মেলাও দুদিন এই মেলা হয়। ৰাইজ ইয়াত এটা ক'বলগীয়া কথা হ'ল মোৰ এইটো যে এইটো ব্ৰিটিছৰ দিনৰ পৰা ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা ইয়াত ঢেলখোৱা মন্দিৰ আছে, কিন্তু ইয়াত ছেটেলমেণ্টত কোনো ৰেকৰ্ড নাই, মন্দিৰৰ ৰেকৰ্ড নাই। সাধাৰণতে দেখা যায় যে মঠ মন্দিৰ য'ত যেনেকুৱা নাথাকক কিয় সেইবিলাক কিন্তু ছেটেলমেণ্টৰ সময়ত ৰেকৰ্ড হয়, ইয়াত কিন্তু কোনো ৰেকৰ্ড নাই। আৰু ৰিচেণ্টলিও যিটো ছাৰ্ভে হৈ গ'ল ইয়াতো ইয়াৰ কোনো ৰেকৰ্ড নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে মই এইটো ক'ব বিচাৰিম বা চৰকাৰক মই জনাব বিচাৰিম যে যাতে এইটো ৰেকৰ্ডভুক্ত কৰা। আৰু এইখন মানে মন্দিৰত কিছুমান পৰম্পৰা আছে। পৰম্পৰা এনেকুৱা, সাধাৰণতে ইয়াত হিন্দু মানুহবিলাকে পূজা কৰে, কিন্তু দেখা যায় ইয়াত মুছলিম মানুহো ইয়াত এটা মানে হেৰি কৰে, তেওঁলোকেও এটা মানে তেওঁলোকৰ মানে এটা শ্ৰদ্ধা জ্ঞাপন কৰে। কেনেকুৱা শ্ৰদ্ধা জ্ঞাপন? এতিয়া এই ৰাস্তা দি ৰিক্সাৱালা যাওক, ঠেলাৱালা যাওক বা আপোনাৰ গাড়ী চলাই যাওক, চবেই হৰ্ণ দিয়ে। সেই মুছলিম মানুহ হ'লেও হৰ্ণ দিয়ে, হিন্দু মানুহেও হৰ্ণ দিয়ে। ইয়াত আগতে এটা পৰম্পৰা আছিল কি, মানে যিয়ে এই ৰাস্তাৰে খোজকাঢ়ি গৈছিল চবেই শিলগুটি লৈ দলিয়াইছিল। আমিও দলিয়াইছিলোঁ যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া আমিও মানে দলিয়াইছিলোঁ তেনেকৈ। মানে যাৰ কাৰণে এইটোৰ নাম হৈছে ঢেলখোৱা। ঢেলখোৱা মানে হৈছে যিয়ে ঢেল খায়। আচলতেতো এইটো মহাদেৱ মন্দিৰ, শিৱ মন্দিৰ হয়, কিন্তু এইটো ঢেলখোৱা বুলি সেইকাৰণে কোৱা হয় যে ইয়াত চবেই গ'লে মানে সেই ঢেল দি তাৰ মানে দলি মাৰি যায়, শিল আদিৰে দলি মাৰি যায়। তো মানুহৰ এইটো বিশ্বাস যে মানে এই ভোলে বাবাক মানে মানে শিলগুটিৰে দলিয়ালে তেওঁ সন্তুষ্ট, এইটো এটা পৰম্পৰা। গতিকে ইয়াত দুটা পৰম্পৰা দেখা যায়, যে এটা হ'ল যেনেকুৱা যে হিন্দু মুছলিম চবে ইয়াৰ সন্মুখেদি গ'লে মানে